হাই হেল্ল' নমস্কাৰ গাইজ কথাটো এনেকুৱা যে আজি মানে পুৱাৰ পৰাই উঠিয়ে চলিটোৱে জালখন লৈ টানি লৈ ফুৰি আছে তাকে দেখি ময়ো গ'লো যো আজি এটা মাছকে মাৰি লৈ আহোঁ ভালকৈ খাওঁ কথা নুশুনে দেখিছা নাই হাতৰ পৰা জালখন টানি টানি আনে সি মাৰিব বোলে চোতালত হ'লেও মাৰি আছে কি যি ভূতা ডাঙৰ হ'লে কি কৰে খালেতি লৈ মাছ মাৰিলে লৰহে মাছিল পিছে ঘৰতিলৈ ঘটন খালে গৈছে আঙুলি পাক মাৰি ধৰিছি কি হৈছে সুধছো ইয়াক দুখ পাইছি বোলে খালে থৈ পুৰা লগত দিছি মোৱা খাল লাগি জালখন ফুটছিল বাতি ল'লো গেলো মাছ মাৰিবা চাই কিয়া দাউৰা দাউৰি কি হ'ব চলিৰ লগত কে যাই আছো মাছ মাৰিবা আমাৰ খালটা মাৰ অলপ বাটত আমাক উঠি আহিছোঁ ভিতৰত কিন্তু ছাগলী হেৰি কিবা কৰি যাই আছে এই খাল গুড়া দি থৈ গৈছিলোঁ দেখোন পুৱাই ই হাঁহ নাচাই কিয়া এই ঘেৰিছি নেকি কি হ'ব আহে নাহে মাছ ক'বা নোৱাৰো গোটেই হাঁহে ভৰ্তি হৈ আছে এয়া ঘৰ ক'ৰবাত খাল ক'ৰবাত হ'লে এনেকুৱা হ'ব চাওকচোন বাৰু কি হয় পাওঁ নে নাপাওঁ যিসকলে ভিডিঅ'টো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাৰণ চেনেলটো নতুন কিবা অলপ কৰিবলৈ উৎসাহ পাবা আৰু ভিডিঅ' বনাই যাবলৈ লাইক কৰি দিব কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব দিলো মাৰি যাওঁ কিবা হয় গুড়াও হাঁহ খালাইতো গাইজ কিবা বজা আন পাইছোঁ এতিয়া কি আহেনে নাহে ক'বা নোৱাৰোঁ চাওচোন আহেনে নাহে পিছে ভাগ্য বহুত বেয়া নহয় পাই গ'লোঁ আহি গৈছে একে চাবে হাঁহে গুড়া খালোঁ কিন্তু তলত আছে মাছটো এয়ে ঘৰৰ পুখুৰী থাকিলি এনেকৈ মাছ মাৰি খাব পাৰি এটা না বিপদে যিহেতু একে চাবে গোটাইটা আহিলে এই তিনিটা মাছ গোটাই লৈয়ে যাওঁ আৰু কি এৰি দিয়া চিষ্টেম নাই চলিটোৱে খালৈত ভৰাই দিব লগা হৈ আছে মাছ পিছে খালৈটোত নুহুকে সেনেকৈ থলুৱা ছাইডত দুলি মাৰি আৰু এতিয়া আমি লৈ যাওঁ বঢ়িয়াকৈ মাছ দেখা পাই চলিটো ফুটি কি চাবি একদম পুৰা চাপিয়ে আছে খাওঁনে নাখায় ক'ব নোৱাৰা ঘৰত আহি একেটি মাছ বছৰটা লগাইলাম মোক তাই বোলে চলিটো গা ধুব পাৱাই হৈ গৈছে মাছখিনি বাছি ল'লোঁ তাৰপিছত আমি গোটাই এতিয়া এনে একপাক ফুৰিব লাগি ওলাই গ'লোঁ বহুত দিন ফুৰিব আকৌতো যোৱাও নাই সেই বুলি ওলাই গ'লোঁ যাই পেলাই বাইদেউহঁতৰ ঘৰত একবাৰ ফুৰ্তি আৰু আহিম আহি পালোঁ বাইদেউহঁতৰ ঘৰ আৰু এনেই বাছলটোৰ পৰা মূৰত লাগছিয়ে আহিকিয়ে দলিওৱা দলি কি কৰিছে শিলগুটি দলি কিবা কৰি এইটো ভাগিনৰ লগত আজি ভিডিঅ'টো সিমানে আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু